हेलो वेलकम टू माय यूट्यूब चैनल बंधुসকল আমি এতিয়া আজি লেডিজ খেল হৈ আছে মই আহিছো ইয়াত বৰ্তমান এই গেটৰ আগফালে আহিছো গেটৰ সন্মুখতে আছো গৈ কথা পাতিম তাইৰ লগত টিকেট দি আছে বন্ধুসকল তে বলক ভিডিঅ'টো আমি আৰম্ভ কৰো ইয়াত টিকেট লৈ আছে এই আপোনালোকে চাব পাৰে এজনৰ টিকেট বিকি আছে ইয়াত পুৰা পোষ্টাৰ মাৰা আছে ইয়া চাওক আপোনালোকে এইজনে টিকেট বিকি আছে কিবা ক'ব নেকি কওকচোন আমাৰ খুব ভাল লাগিছে আজি আমাৰ মহিলাসকলৰ খেল আছে নাওজন আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আজি মানে ফুটবল খেল আজি খুব ভাল হ'ব মহিলাসকল আজি টিম আহি পাইছে ইতিমধ্যে আমি এটা মানে খুব ভিৰ হৈছে আমি টিকেট বিকি ভিৰ হৈছে না আৰু টিকেটৰ দামটো কিমান টিকেটৰ আমি আজি 30 টকা হৈছে 30 টকা লগাইছে ন আৰু আপোনাৰ আসনৰ কাৰণে 100 টকা আছে 100 টকা আসনো লগাইছে ন হয় হয় বন্ধুসকল কি মজা আজি মানে আসনত বহি মানে চাব পাৰিব আপোনালোকে আৰু আমি আহিছো চাম এয়া আমাৰ ইয়াত কেছ মেনেজাৰ হয় এয়া আপুনি কিবা ক'ব নেকি মই এতিয়া বাৰু নকওঁ পইচা হিচাপ কৰি আছো পইচা হিচাপ কৰি গুৰুত্ব দিছো ঠিক আছে আমি আৰু এজন কথা বা এজন পুৰা হিৰো লাগি আছে একদম ধামাকা এই টিকেট বিকি আছে নেকি ঠিক আছে বিকি থাকা আজি খেলটো হ'লে বহুত ভাল লাগিব আপোনালোকে নিশ্চয় চবে টিকেট বিকি আছে এয়া আপোনালোকে চাব পাৰে আজি ভিডিঅ'টো মানে ধামাকা হ'ব এয়া আমি আগফালে গৈ থাকোঁ বলক আপোনালোকে ভিডিঅ'টো চাই থাকক ভালদৰে বহুত গেডাৰিং হৈছে মানুহ বহুত আহিছে আজি মানে লেডিজৰ খেল আছে যেন পুৰা মানুহ একদম পুৰা কিব ভিৰ মানুহ চেয়াৰতে লগাই দিছে চেয়াৰত বহি চাব পাৰিব আপোনালোকে এয়া ভিডিঅ'টো আপোনালোকে ভালদৰে চাই থাকক শেষলৈকে এয়া খেল চাব আহিছে নেকি আজি খেলটো ধামাকা হ'ব না আজি কাৰ খেল আছে আজি মানে খেলটো মানে ধামাকা হ'ব আৰম্ভ কৰা হ'ব কৰা নাই চকীত বহি আছে দেখাব আছে চকীৰ পৰা উঠি যায় যিহেতু টিকেট মতে আমি ব্যৱস্থা কৰিছোঁ সেয়েহে আপোনালোকে চকীত কেৱল টিকেট সংগ্ৰহ কৰা গ্ৰহণ কৰা সকলোৱে বহিব পাৰিব বাকী কৰা আমি 30 টকীয়া টিকেট তেওঁলোকে খাবলৈও মানে কিবা কিবি লৈ আনিছে ছাৰে সেয়া মানে আমাক খুৱাব চাগে সেয়া চাই লওক আপোনালোকে একদম পুৰা মানে এনাৰ্জি আহি যাব মানে ছাৰে কিবা ক'ব নেকি আমাৰ ভাইগুৰু ইউটিউব ফেমিলিৰ তৰফৰ পৰা সমূহ দৰ্শকবৃন্দক জনাব বিচাৰিছোঁ এই দেখিছোঁ তেখেতে প্ৰদান কৰিছে 20টা আপোনাৰ এনাৰ্জি ড্ৰিংক গতিকে তেওঁলোকৰ শুভেচ্ছা থাকিল ক্ৰীড়া সন্থাক যে তেওঁ মানে উৎসাহিত কৰিছে আহি পেলাই আমাক সহযোগিতা কৰাৰ বাবে ভাইগুৰু ইউটিউব ফেমিলিটোলৈ আমি ধন্যবাদ যাচিছোঁ থেংক ইউ ছাৰ সেয়া চাওক আজি মানে আমি নাখাওঁ মানে দিছোঁ মানে আৰু লাষ্টত থাকিলে খাম আৰু মানে ছাৰেও এটা খাব ঠিক আছে আপোনালোকে ভিডিঅ'টো হেল্প আপোনালোকে ৰামধনুৰ আপোনালোকৰ ৰামধনুৰ গঠন হয় ধুনীয়া এটা পৰা থিয় হওক দেখি ভাল লাগিব তৰফৰ পৰা আদৰণি জনাইছোঁ লগতে আমাৰ মাজত আৰু এজন দাতা আহি ইতিমধ্যে উপস্থিত হৈছে আমাৰ সেইজন দাতাক আমাৰ সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আমি আনন্দেৰে ইতিমধ্যে আমাৰ মাজত আজি প্ৰদৰ্শনীমূলক খেল হ'ব গোলাঘাট জিলা আৰু কাৰ্বি আংলং জিলাৰ যি মহিলা ফুটবল মেচ হ'ব তাৰ যোদ্ধাসকল নাওজান ক্ৰীড়া সন্থাৰ সমূহ সদস্যসকল
ইয়াত উপস্থিত পুৰস্কাৰৰ দাতাসকল তথা বিশিষ্ট ব্যক্তিসকল আৰু লগতে মৰমৰ খেলুৱৈসকল, ক্ৰীড়া মই সদায় কওঁ কথাটো যে ক্ৰীড়া এক মাধ্যম যি আমি জীৱনৰ বহুত কথা শিকোঁ ক্ৰীড়াৰ পৰা। কিছুমান আমি পঢ়াৰ পাঠশালাত নিশিকোঁ, পঢ়া কিতাপত নিশিকোঁ, আমাৰ স্কুল বা কলেজৰ বাউণ্ডেৰীৰ ভিতৰত আমি সেই কথাখিনি নিশিকোঁ, সেইখিনি আমি ক্ৰীড়াত শিকোঁ। ক্ৰীড়াই আমাক পৰাজয় স্বীকাৰ কৰিবলৈ শিকায়। ক্ৰীড়াই আমাক শিকায় কেনেকৈ পিছফালে আগুৱাবলৈ, এবাৰ পৰাজয় হোৱাৰ পিছত কেনেকৈ আকৌ আগবাঢ়ি যাব লাগে, কেনেকৈ জয় সাব্যস্ত কৰিব লাগে, ক্ৰীড়াই আমাক শিকায়। গতিকে ক্ৰীড়া আচলতে আমাৰ যি কয় আমাৰ ফৰ্মেল এডুকেশ্যন থাকে, আমাৰ শিক্ষাৰ যি পূৰ্ণতা পায়, যদি ক্ৰীড়া আমাৰ কোনোবা অংশগ্ৰহণ কৰে তেতিয়াহে এজন ব্যক্তি আচলতে ব্যক্তিত্বৰ পূৰ্ণতা প্ৰকাশ পায়। আৰু যি আমাৰ ৰাজহুৱা জীৱন থাকে বা বিভিন্ন কৰ্মক্ষেত্ৰত তেওঁৰ প্ৰতি কৰ্মৰত দক্ষতাৰে আগুৱাই যায়। তাৰ লগতে আমাৰ উপযোগী দিশসমূহ নিশ্চিত আছে। আমাৰ স্বাস্থ্যৰ কথা আছে, আমি সকলোৱে জানো ক্ৰীড়াৰ দ্বাৰা আমি কেনেকৈ স্বাস্থ্য আমি ভালকৈ ৰাখিব পাৰোঁ। আৰু বিশেষকৈ কিছুমান ব্যাধি যিবিলাক বিয়পি পৰিছে আমাৰ সমাজত, মাদক দ্ৰব্য, ড্ৰাগছ বা এনেকুৱা যিবিলাক আমাৰ সামাজিক ব্যাধি বা অপৰাধমূলক কাৰ্যকলাপ, তাৰ দ্বাৰা আচলতে আমাৰ যুৱ প্ৰজন্ম হওক আগুৱাই নিবলৈ বা ভৱিষ্যতক সুৰক্ষিত ৰাখিবলৈ ক্ৰীড়াৰ অৱদান কোনেও স্বীকাৰ কৰিব নোৱাৰে। গতিকে এই ক্ষেত্ৰত এনেকুৱা ধৰণৰ আয়োজন সদায় আদৰণীয়, আৰু মই আজিও অতিথিসকলক আদৰণি জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ মোক ইয়াত অতিথি হিচাপে মতাৰ বাবে, নিমন্ত্ৰণ কৰাৰ বাবে। আৰু বিশেষ লগত যিহেতু 3টা বাজি আহিছে, প্ৰায় 4:30 আপোনাৰ আন্ধাৰে হয়, গতিকে খেল আৰম্ভ কৰক। মই সকলোকে শুভেচ্ছা জনাই এই অধিৱেশন সময় জনাইছোঁ। ধন্যবাদ। আমি জিপি ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে খেলুৱৈ দেখা পাইছোঁ, খেলুৱৈ গৈছে। গতিকে আমি সকলো খেলুৱৈক নওজন ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে তেওঁলোকে আজি এখন সুন্দৰ খেলা প্ৰদৰ্শন কৰি আমাক সকলোকে আমোদ দিয়াৰ লগতে আমাৰ এই অঞ্চলৰ যুৱতীসকলক অনুপ্ৰাণিত হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু সেই উদ্দেশ্য আগত ৰাখি আজি আমি খেলখন, এই প্ৰদৰ্শনীমূলক ফ্ৰেণ্ডলি মেচখন আমি অনুষ্ঠিত কৰিছোঁ। আৰু খন্তেক সময়ৰ পাছতেই আজি আমাৰ খেলখনি অনুষ্ঠিত কৰা হ'ব। দুয়োটি দলৰে যথেষ্ট উৎসাহী খেলুৱৈসকলে আহি আমাৰ মাজত উপস্থিত হৈছে। আৰু এই খেলখনৰ জৰিয়তে আমি নাওজান ক্ৰীড়া সন্থাৰ উদ্যোগত এটি মহিলা ফুটবল টীম গঠন কৰাৰ প্ৰয়াস আমি কৰিছোঁ। সেয়েহে সকলো ৰাইজৰ সহায় সহযোগিতা আৰু সুদিহাৰ পৰামৰ্শ আমি কামনা কৰিছোঁ। ইতিমধ্যে আমাৰ খেলুৱৈসকলৰ লগত পৰিচয় হ'ল। আমি ছাৰক আহি অহাকালিলৈ আমাৰ প্ৰাইজমানি খেলখনৰ চূড়ান্ত অৰ্থাৎ ফাইনেল খেলখন অনুষ্ঠিত কৰা হ'ব। উক্ত খেলখন অনুষ্ঠিত হ'ব দিনৰ 1:30 বজাত আৰু কাৰ্বি আংলং খটখটি বনাম নাওজান ফুটবল ক্লাবৰ মাজত অহাকালিলৈ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। অহাকালি চূড়ান্ত খেলখন অনুষ্ঠিত কৰা হ'ব। গতিকে আজি এখন প্ৰদৰ্শনীমূলক ফুটবল খেল ইতিমধ্যে উদ্বোধন আছে গোলাঘাট আৰু পশ্চিম দিশত কাৰ্বি আংলং। আমি অনুৰোধ কৰিছোঁ যিসকল ৰাইজে এখনীয়া টিকেট সংগ্ৰহ কৰিছোঁ, অহাকালি টিকেটৰ ব্যৱস্থাও আছে 20 টকা আৰু 50 টকা। কিন্তু আজি খেলখন ইতিমধ্যে আমাৰ আৰম্ভ হ'ব। এয়া বৰ্তমান পূব দিশত গোলাঘাট জিলা পশ্চিম
কাৰ্বি আংলং আজি খেলখনৰ বৰ্তমানলৈকে দুয়োটা খেলুৱৈসকলে আত্মত খেল খেলিছে বৰ্তমান কাৰ্বি আংলঙৰ খেলুৱৈ বল দিয়াত আউট থৈ ল'ব গোলাঘাট নাজা আঞ্চলিক ক্ৰীড়া উদ্যোগত চলি থকা 5 মিনিট ফুটবল প্ৰতিযোগিতা আজি এখন প্ৰদৰ্শনীমূলক ফুটবল খেল গোলাঘাট জিলা বনাম কাৰ্বি আংলং জিলা ইতিমধ্যে আৰম্ভ হৈছে কোনো গ'ল দিবলৈ সক্ষম হোৱা নাই গোলাঘাট 0 কাৰ্বি আংলং 0 ইতিমধ্যে আমি কাৰ্বি আংলঙৰ খেলুৱৈ আৰু খেলুৱৈৰ মাজতে যথেষ্ট আক্ৰমণাত্মক খেল আমি দেখিবলৈ পাইছোঁ বৰ্তমান কাৰ্বি আংলঙৰ বৰ্তমান বল কাৰ্বি আংলঙৰ খেলুৱৈ নম্বৰ 5 কাৰ্বি আংলঙৰ মাজত গোলাঘাট জিলা বল খেলি আছে বল নম্বৰ 7 নম্বৰ 10 বল লৈ আছে গোলাঘাট জিলা কিন্তু কাৰ্বি আংলঙৰ নম্বৰ 12 বল ক্লিয়াৰ কৰাত কোনো অসুবিধা নহ'ল নম্বৰ 9 গোলাঘাট জিলা ভালে বৰ্তমান number 3 number 3 বর্তমান বল কাইবেল হাতে বর্তমান বল আছে কাইবেল খেলুৱৈ বল নাগান বর্তমান number 10 গোলাঘাট জিলা খেলুৱৈ তেওঁ কিকা পূৰ্বে বল ক্লিয়াৰ কৰিলে কাইবি আংলং বনাম গোলাঘাট জিলাৰ আছে বৰ্তমান খেল 0-0 চলি আছে কোন ধৰণে গ'ল দিবলৈ 5 কাইবেল 11 নম্বৰ 11 কাইবেল দলৰ খেলুৱৈ কথা ঘোষণা কৰিছে ধুনীয়া চট লৈছে আৰু কোনো খেলুৱৈ নাই ফুটবল খেল জাৰ্চি নম্বৰ 11 কাৰ্বি আংলঙৰ খেলুৱৈ জাৰ্চি নম্বৰ 11 হাতৰ বৰ্তমান বল গোলাঘাট জিলা খেলুৱৈ বৰ্তমান জাৰ্চি নম্বৰ 11 বল এলা পাছ কৰি জাৰ্চি নম্বৰ সম্ভৱত 15 তা পাছ কৰিছে জাৰ্চি নম্বৰ 10 কাৰ্বি আংলঙৰ খেলুৱৈ বল আহিছে জাৰ্চি নম্বৰ 14 কাৰ্বি আংলঙৰ খেলুৱৈৰ পৰা পুনৰ গোলাঘাট জিলা বৰ্তমান বল বল লৈ গৈ আছে কাৰ্বি আংলঙৰ প্লেয়াৰ আচ্ছা পাঁচ নম্বৰ 9 গোলাঘাট জিলা নম্বৰ 11 তারপর আছে জার্সি নম্বর 5 কার্বি আংলং দলত বর্তমান বল ওলাই গ'ল সুইন লগত কার্বি আংলং সুইন কার্বি আংলং আর সুন্দর গোলাঘাট ধুনীয়া তো বলছে কার্বি আংলং বল কিপারে পুনৰ বল কাৰ্বি আংলং বৰ্তমান বল খেলপথাৰ পাছ কৰিছে পূৰ্বে বল ক্লিয়াৰ কৰিছে জাৰ্চি নম্বৰ 5 গোলাঘাট 9 বা বৰ্তমান গোলাঘাট কাৰ্বি আংলং জাৰ্চি নম্বৰ 50 কৰিছে গোলাঘাট জিলা ফুল জাগে বৰ্তমানলৈকে স্ক'ৰ কোনো হোৱা নাই গোলাঘাট 0 কাৰ্বি আংলং 0 গোলাঘাট বৰ্তমান বল গোলাঘাটৰ খেলুৱৈ জাৰ্চি নম্বৰ 11 তেওঁ বল লৈ গৈ আছে বৰ্তমান জাৰ্চি নম্বৰ 12 গোলাঘাট জিলা খেলুৱৈ বৰ্তমানলৈকে যি খেল চলিছে এইবিলাক খেলুৱৈসকলে যথেষ্ট সুন্দৰ খেলখন দেখিবলৈ পাইছোঁ সুইন ল'ব বৰ্তমান গোলাঘাট জিলা গোলাঘাট 0 কাৰ্বি আংলং 0 9জন চলি থকা 5 মিনিট প্ৰতিযোগিতা অহা কাইলৈ হ'ব চূড়ান্ত ফাইনেল খেল গোলাঘাট জিলা আৰু কাৰ্বি আংলং জিলাৰ খেল চলি আছে এই খেলখন বৰ্তমানে কোনো ধৰণৰ গ'ল স্ক'ৰ হোৱা নাই বৰ্তমানলৈকে 0-0 স্ক'ৰ হৈ আছে গোলাঘাট 0 কাৰ্বি আংলং বল লৈ গৈ জাৰ্চি নম্বৰ 11 বল লৈ জাৰ্চি নম্বৰ 13 গোলাঘাট জিলাৰ বৰ্তমান বল পুনৰ লাভ কৰিলে কাৰ্বি আংলং জিলা খেলুৱৈ আউট সুইন ল'ব গোলাঘাট 0 কাৰ্বি আংলং 1 আগবাঢ়িছে বৰ্তমান কাৰ্বি আংলং 9জন খেলুৱৈ চলি থকা 5 মিনিট প্ৰতিযোগিতা আজি এখন প্ৰদৰ্শনীমূলক ফুটবল গোলাঘাট জিলা বনাম কাৰ্বি আংলং জিলা ইতিমধ্যে এক গ'ল লাভ কৰিছে কাৰ্বি আংলং জিলা তেওঁলোকে আত্মহত্যা কৰিছে নম্বৰ 8 কাৰ্বি আংলং বল কাৰ্বি আংলং খেলুৱৈ প্ৰতিহত কৰিলে গোলাঘাটে জাৰ্চি নম্বৰ 10 তাৰ পাছ কৰি যথেষ্ট খেলুৱৈ কিন্তু তাৰ পূৰ্বে বল লাভ কৰিছে কাৰ্বি আংলং যথেষ্ট সুন্দৰ প্ৰদৰ্শন দেখিবা জাৰ্চি নম্বৰ 12 তেওঁলোকৰ ফুল বেক যথেষ্ট ভাল যথেষ্ট ভাল শট মাৰিছে কাৰ্বি আংলঙৰ দলৰ খেলুৱৈসকল জাৰ্চি নম্বৰ 17 গোলাঘাট অনুষ্ঠিত কৰিছে উক্ত খেলখন যথেষ্ট আমি প্ৰতিটো খেলে ভাল আৰু যথেষ্ট প্ৰভাৱিত হৈছে আমি ভাবিছোঁ বৰ্তমান গোলাঘাট জিলাৰ ফিল্ডত খেল চলি আছে গোলাঘাট জিলাৰ চাপত গোলাঘাটত বৰ্তমান খেলুৱৈ কাৰ্বি জিলাৰ খেলুৱৈ গ'ল
আয়ত্তকাত সমোৱা নহ'ল, তাত পুনৰ গোলাঘাটলৈ খেলুৱৈ সুন্দৰ শ্বট, ফুল বেগত আয়ত্তকাত পূজা নহ'ল, কিপাৰৰ গতিকে একো স্কৰ নহ'ল, এতিয়ালৈকে কৰিছোঁ। আৰু আজি যিখন প্ৰদৰ্শনীমূলক খেল চলি আছে বৰ্তমান গোলাঘাট জিলা আৰু কাৰ্বি জিলাৰ মাজত, উক্ত খেলখনত কাৰ্বি জিলাৰ এক লং কিকত আৰু গলপাছত প্ৰৱেশ কৰা যি গল দিলে, উক্ত গলৰ জৰিয়তে কাৰ্বিআংলং 1-0 আগবাঢ়ি আছে, কাৰ্বিআংলং 1 গোলাঘাট 0। গতিকে আমি যথেষ্ট ভাল খেল এতিয়া পাইছোঁ, সকলোকে উপভোগ্য খেল হৈছে। আশা কৰি অহাকালি আপোনালোকে ইয়াতে আহি উপস্থিত হৈ আমাৰ সকলো ক্ষেত্ৰত সহায় আগবঢ়ায়। নাজানো কিমান ঠাই বিগত বহু বছৰৰ মূৰত এক যি খেল লক্ষ্য কৰিছে, ভাল পিচ ল'ব গোলাঘাটে। গোলাঘাট 0 কাৰ্বিআংলং 1। প্ৰথমত দ্বিতীয় খেল চলি আছে, প্ৰথমাৰ্ধত এটা গ'ল দিছিল কাৰ্বিআংলঙে, সেই গ'লেৰে আগবাঢ়ি আছিল কাৰ্বিআংলং। বৰ্তমান দ্বিতীয় খেল চলিছে, বৰ্তমানে কোনো ধৰণৰ দ্বিতীয় গ'ল হোৱা নাই। 1-0 দিছিলে যে 1ত আগবাঢ়ি আছে কাৰ্বিআংলং জিলা। কাৰ্বিআংলং 1 গোলাঘাট 0। দ্বিতীয় খেল চলি আছে, বল আউট, ফিল্ড ল'ব কাৰ্বিআংলং, ফিল্ড ল'ব কাৰ্বিআংলং 1 গোলাঘাট 0। নাওজান আঞ্চলিক কেন্দ্ৰলৈ চলি থকা প্ৰাইজমানি প্ৰতিযোগিতাৰ অহাকালি হ'ব ফাইনেল খেল। তাৰে আজি এখন যি প্ৰদৰ্শনী খেল চলিছে মহিলা ফুটবল খেল গোলাঘাট জিলাৰ কাৰ্বিআংলং জিলা। উক্ত খেলখন বৰ্তমানলৈকে কাৰ্বিআংলঙৰ খেলুৱৈ, কিন্তু কাৰ্বিআংলঙৰ খেলুৱৈ দল আউট হৈছে। ফিল্ড ল'ব গোলাঘাট জিলা, গোলাঘাটৰ ফিল্ড ল'ব গোলাঘাটে। নতুনবা চিক্সে যি আক্ৰমণ কৰিছিল, তেওঁলোকৰ বেক চাইড যথেষ্ট ষ্ট্ৰং। কাৰ্বিআংলং দলৰ খেলুৱৈ এই বল প্ৰতিহত কৰাত কোনো অসুবিধা নহ'ল। নম্বৰ 17 পুনৰ কাৰ্বিআংলং দলৰ খেলুৱৈ, নম্বৰ 6 পুনৰ উলিয়াই দিছে বল কাৰ্বিআংলং দলৰ নম্বৰ বল আউট। रुको जरा, सबर करो, बोला धक्का बुक्की नहीं करने का, आराम से लेने का। কাৰ্বিআংলং এতিয়া চেঞ্জ হৈছে, কাৰ্বিআংলং গোলাঘাট জিলাৰ চেঞ্জ হৈছে গোলাঘাটে। 10 নম্বৰ ওলাব আৰু 7 নম্বৰ সোমাব। 10 আউট হ'ব গোলাঘাটৰ তেওঁ আৰু 7 নম্বৰ প্ৰৱেশ কৰিব। দ্বিতীয় খেল চলি আছে, গোলাঘাট 0 কাৰ্বিআংলং 1। বৰ্তমান খেলখন মাজমজিয়াত খেল চলিছে, কাৰ্বিআংলং আৰু বৰ্তমান যুগ চলি আছে উলিয়াউলি। তাৰ মাজতে সিহঁতৰ হাতত বৰ্তমান বল। নম্বৰ 15 প্ৰৱেশ কৰিছে জাচনা 15 গোলাঘাট, কিন্তু কাৰ্বিআংলঙৰ খেলুৱৈ ধুনীয়া কণাকি লৈছিল, কিন্তু কাৰ্বিআংলঙে বল উলিয়াই দিয়াত কোনো অসুবিধা নহ'ল। কাৰ্বিআংলঙৰ সুন্দৰ লৈছিল কাৰ্বিআংলঙৰ পুনৰ গোলাঘাট জিলাৰ খেলুৱৈৰ বৰ্তমান বল, সিহঁতৰ খেলুৱৈ বৰ্তমান আউট। যথেষ্ট সুন্দৰ আছিল। বৰ্তমান কাৰ্বিআংলং জিলাৰ সাপৰ খেল চলি আছে। নাওজান আঞ্চলিক কেন্দ্ৰলৈ চলি থকা প্ৰাইজমানি প্ৰতিযোগিতাৰ অহাকালিলৈ হ'ব ফাইনেল খেল। আজি যি মহিলা গোলাঘাট জিলা আৰু কাৰ্বিআংলঙত চলি আছে প্ৰদৰ্শনীমূলক খেল, উক্ত খেলখন বৰ্তমানলৈকে কাৰ্বিআংলঙৰ আগত আগবাঢ়ি আছে। আউট ফিল্ড ল'ব গোলাঘাটে, যথেষ্ট ষ্ট্ৰং, যথেষ্ট ভালকৈ খেলিছে। ফিল্ডৰ 11 কাৰ্বিআংলঙৰ খেলুৱৈ বল লৈ গৈ আছে। বৰ্তমানলৈকে তেওঁ সুন্দৰ বল লাগি আছে, তাৰপৰা বল ক্লিয়াৰ কৰিছে গোলাঘাটে। বৰ্তমানলৈকে 1-0 আগবাঢ়িছে। সকলক আমি ধ্যান কৰিছোঁ। আৰু দুজনৰ কেপ্টেইনৰ পিছত কেপ্টেইনটো আহক, দুজন আহক। দুজনৰ কেপ্টেইন বিচৰা হৈছে, আমি দুজনৰ কেপ্টেইন বিচাৰিছোঁ। কেপ্টেইন গোলাঘাট জিলাৰ কেপ্টেইন আহক আৰু কাৰ্বিআংলঙৰ কেপ্টেইন আহক। আমি গোলাঘাট জিলাৰ কেপ্টেইন আৰু কাৰ্বিআংলঙৰ কেপ্টেইন বিচাৰিছোঁ। আমাৰ খেলটো চাই কেনেকুৱা লাগিছে কওকচোন? ভাল পালোঁ যথেষ্ট। মানে এনেকুৱা ইমান মানে ফুটবল আৰু মহিলা এই দুটা মানে বৰ ভাবিলে মানে ভয় লগা কথা। ইমান এটা শক্তিশালী খেল
যে আমাৰ ছোৱালীখিনিয়ে প্ৰদৰ্শন কৰিলে দেখি বহুত ভাল লাগিলে আৰু ছোৱালীখিনিলে যথেষ্ট শুভেচ্ছা থাকিল তেওঁলোক আগবাঢ়ি যাওক বিশেষকৈ আমাৰ ধনচিৰি মহকুমাত আমাৰ অসম গৌৰৱ লাভলীনাৰ বৰগোহাঁইৰ পিছতেই তাৰমানে আমাৰ ধনচিৰি মহকুমাত খেলৰ এটা আলোড়ন সৃষ্টি হৈছে এই আলোড়ন যাতে বৰ্তি থাকক আৰু এই অকল ফুটবল বুলি নহয় প্ৰত্যেকটো খেলতে যাতে আমাৰ যুৱতীখিনি আগবাঢ়ি যাওক তাৰে কামনা কৰিলোঁ আৰু তেওঁলোকৰ যাতে শৰীৰ সুস্থ হৈ থাকক তেওঁলোকৰ শাৰীৰিক আৰু মানসিক শক্তি বৰ্তি থাকক তাৰে কামনা কৰিলোঁ ঠিক আছে এই আমাৰ ছাৰে কিবা ক'ব ছাৰ খেল চাই কেনেকুৱা লাগিছে কওকচোন খেলখন চাই দুইটি দলে গোলাঘাট জিলা আৰু কাৰ্বি আংলং জিলাৰ দুইটি মহিলা দলে যি প্ৰদৰ্শন কৰিলে খেল আজি সৌহাৰ্দ্যপূৰ্ণ খেল বন্ধুত্বপূৰ্ণ খেলেৰে খেলিছে দুইটি দলেই মানে উৎসাহেৰে আৰু যিসকল দৰ্শকসকলৰ লগত তেওঁলোকে উৎসাহিত কৰিছে খুব মনোৰঞ্জন দিব পাৰিছে গতিকে ভৱিষ্যতে সেই যিসকল দুইটি দল গোলাঘাট জিলাৰ কাৰ্বি আংলং জিলাৰ দুইটি খেলুৱৈ দলকে আৰু তেওঁলোকে উৎসাহেৰে তেওঁলোকৰ উন্নতি কামনা কৰিছোঁ আৰু লগতে আমাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলকো মই এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অহাকালিলৈ সকলো ৰাইজৰ সহায় সহযোগিতা কৰি চূড়ান্ত খেলখন প্ৰদৰ্শন কৰাৰ কাৰণে মই অনুৰোধ কৰিছোঁ ধন্যবাদ ঠিক আছে এয়া চাইছে আৰু আমাৰ এইফালে আহি গ'ল নিউজ চেনেল এয়া আপোনালোকে চাব পাৰে কিবা पढ़ाई लिखाई में ध्यान लगाओ IAS बनो और देश को संभालो लेकिन नहीं কিবা ছাৰ আজি মানে খেল চাই কেনেকুৱা লাগিছে বহুত ভাল লাগিছে যিটো আমাৰ আজি কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ মাজত যিটো আমাৰ মহিলা ফুটবল প্ৰতিযোগিতা হ'ল ইয়াত যিটো ধৰণৰ আমি পৰিৱেশ এটা পালোঁ বহুতেই ভাল এটা পৰিৱেশ পালোঁ কাৰণ ইয়াত খেলৰ প্ৰতি বুলি নহয় খেলে যিটো আমাক ধৰি লোৱা অৱদান এটা দিয়ে সেই অৱদানৰ প্ৰতি আৰু লগতে যিটো ৰাইজৰ এটা সঁহাৰি পালোঁ ইয়াতে ইমানখিনি মানুহ গোট খাইছিলে আচৰিত পালোঁ আমি মানে এনেধৰণে আমি ধৰি লোৱা সহযোগিতা পাম ৰাইজৰ পৰা বুলি ভবা নাছিলোঁ এনেকুৱা এটা সহযোগিতা আমি পালোঁ নাওজানবাসী ৰাইজৰ আৰু লগতে আমাৰ এই স্কুলতে আমাৰ স্কুলত যিটো এটা খেলপথাৰত অনুষ্ঠিত হৈছে এই খেলখন এই খেলখনে আমাৰ যিটো নাওজান ক্ৰীড়া সন্থা নাওজান আঞ্চলিক ক্ৰীড়া সন্থাই যিটো এটা এই অনুষ্ঠিত কৰিলে বহু বছৰৰ পাছত আজি তো এই খেলটো আমি উপভোগ কৰি আজি মানে খুবেই আমি আনন্দিত মানে এনেকুৱা এটা খেল যিটো মহিলাৰ প্ৰতি মানে এটা আমি যিটো কওঁ অকল পুৰুষ বুলি আজি মহিলাৰ এটা খেল আমি চাই এই গোটেই অঞ্চলটোৱে চালে খেলটো কিন্তু এই খেলটোত যিটো আমি এটা আমেজ অনুভূতি বা অভিজ্ঞতা এটা পালোঁ খুবেই ভাল লাগিল আমাক আৰু লগতে এই আমাৰ গিৰিন আছে লগৰ আমাৰ বন্ধু তেওঁ এই কমিটিৰ লগত জড়িত আছে তেওঁকো মই দুই এষাৰ কথা কিবা এটা মানে আমাৰ ছাৰক কেনেকৈ লগ পাইছে মইতো দেখাই নাই আপুনি কেনেকৈ লগ পালে ছাৰে আমাক বহুত সহায় সহযোগিতা আগবঢ়াইছে আমাক ইকনমিকেলিও সহায় সহযোগিতা আগবঢ়াইছে আমি নাওজান আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত যিহেতু আমি খেলখন অনুষ্ঠিত কৰিলোঁ মহিলা ফুটবল প্ৰদৰ্শনীমূলক খেলখনত ছাৰে আমাক বহুত ছাৰ অকল এজন ছাৰ বুলিয়ে নহয় ছাৰ স্কুলৰ সকলো ছাৰে আমাক বহুত সহযোগিতা কৰিছে আৰ্থিকভাৱে সহযোগিতা কৰিছে প্ৰিন্সিপালৰ পৰা আমাৰ প্ৰিন্সিপাল ছাৰৰ পৰা আদি কৰি জৱাহৰলাল স্কুলৰ আমাৰ জৱাহৰলাল বুনিয়াদী মাধ্যমিক বিদ্যালয়ৰ সকলো ছাৰ লগতে নাওজান হাইস্কুলৰ সকলো ছাৰ বাইদেউ সকলোৱে সহযোগিতা কৰিছে সহায় সহযোগিতা কৰিছে আৰ্থিকভাৱেও কৰিছে আৰু অন্য দিশতো সহায় সহযোগিতা কৰিছে বহুত ভাল লাগিছে গতিকে তেওঁলোকৰ সহায় সহযোগিতা আগলৈ আমি পাই যাম বুলি আশা কৰিছোঁ আগলৈকো যেন তেওঁলোকে যি পাৰে আমাক সহায় সহযোগিতা কৰি আমাক উৎসাহিত কৰে মাত্ৰ আমি আৰম্ভণি কৰিছোঁ খেলটো কিন্তু ধামাকা হৈছে খেলটো বহুত ধুনীয়া আজি ব্লাষ্টিং মানে পাৰফৰ্মেঞ্চ এটা পালোঁ আমি আজি যিটো পৰিৱেশ দেখা পালোঁ তাকে আজি যিটো পৰিৱেশ দেখা পালোঁ এইটো আউটষ্টেণ্ডিং মানে আৰু ক'ব লগা নাই আৰু ঠিক আছে আৰু ৰাইজক এইটো আহ্বান জনাওঁ যিটো কালি ফাইনেল হ'ব এইটো বৰ ধামাকা এটা মেচ হ'ব চবকে মই অনুৰোধ কৰোঁ যে আহক খেলটো উপভোগ কৰক আৰু আমাৰ এই যিটো খেলৰ এটা যিটো আমি এটা পৰিৱেশ আনিব বিচাৰিছোঁ এই অঞ্চলটো অকণ পিছপৰা অঞ্চল হয় আমি দেখি আছোঁ ইয়াত মানে খেলৰ প্ৰতি ইমান তেনেকুৱা এটা ৰুচি আমি দেখি পোৱা নাছিলোঁ এতিয়া লাহে লাহে এই খেলৰ প্ৰতি ৰুচি এটা অকণমান আহিছে আৰু এনেকুৱা প্ৰতিযোগিতাবোৰ যদি হৈ থাকে সময়ে সময়ে তেতিয়াহ'লে এই খেলৰ প্ৰতি আমাৰ ধৰি লওক ৰুচিবোৰ চলি থাকিব মই আশা কৰিছোঁ যাতে আজি এই চাই থকা দৰ্শকসকলে যাতে এই এনেকুৱা খেলবোৰৰ প্ৰতি কিবা এটা সঁহাৰি কোনো প্ৰকাৰে হওক যিকোনো প্ৰকাৰে হওক আহক চাওক আপোনালোকে চাওক ইমানেই লাগে আমাক নাই ইমানটোৱেই আৰু বেলেগ দৰকাৰ নাই সহায় সহযোগিতা কৰক আৰু অংশগ্ৰহণ কৰক এইটোৱে বিচাৰোঁ অংশগ্ৰহণ কৰক ধন্যবাদ ঠিক আছে বন্ধুসকল এইমাত্ৰ আমাৰ খেল চাই শেষ
হৈছে এতিয়া আমি যাব ওলাইছোঁ ঘৰলৈ আৰু খেলখন কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব বন্ধুসকল আজি খেলখন কিন্তু পুৰা ধামাকা হৈছে বন্ধুসকল মোৰ তৰফৰ পৰা কৈ আছোঁ আপোনালোকৰ তাত কেনেকুৱা লাগে মই নাজানো কিন্তু নিশ্চয় ভাল লাগিব মই জনামতে কিন্তু কমেণ্ট বক্সত জনাই দিব আৰু বন্ধুসকল মোৰ চেনেলত যদি কোনোবাই নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব ছাবস্ক্ৰাইবটো কৰিলে মনটো ভাল লাগে বন্ধুসকল তো আজি ভিডিঅ'টো ইয়াতে সামৰিম বুলি ভাবি আছোঁ বন্ধুসকল তো रुको जरा सबर करो बोला